हेलो गाइस, वेलकम एंड वेलकम बैक टू आवर यूट्यूब चैनल। तो आज थंबनेल चाই গম পাই আছে মোৰ ভিডিঅ'টো আজি কিহৰ ওপৰত হ'ব। তো এতিয়া বাজিছে 6:30। মই এতিয়া উঠিছোঁ বৰ্তমান। আজি বতৰো ভাল নহয়। তো এতিয়া উঠি ঘৰৰ কামখিনি কৰিব লাগিব, ভাত তৰকাৰী বনাব লাগিব, তাৰপিছত কলৈ যাম কি কৰিম গম পাই আছে। তাৰপিছত গোটেই কামখিনি নেদেখোঁ আৰু এতিয়া ভাত তৰকাৰী বনাই ল'ম, তাৰপিছত যাম। কিনেকৈ লৈ আছোঁ, কি মডেলৰ চব দেখুৱাম। এনেকৈ ল'বলৈ ওলাই গ'লোঁ ঘৰৰ পৰা টমটমত, দাদাৰ লগত গৈ আছোঁ। এতিয়া গৈ কেনেকৈ স্কুটি চাম আৰু ভালকৈ আৰু ল'ম, আপোনালোকক দেখাইছোঁ। স্কুটিটো ল'বলৈ পইচাটো লাগিব। তো এনেকৈ ATM-ত সোমাই আহিলোঁ, হাতততো নাই। এনেকৈ ATM-ৰ পৰা ওলাই ল'ম আৰু যাম আৰু ল'বলৈ। ডিলাৰটোত আহি পালোঁ এতিয়া। তো ইমান খাচ স্কুটি দেখা নাপালোঁ আৰু ইমান ভাল নালাগিলে। আমি ভাবিলোঁ আকৌ বেলেগ দিনাখন আহিম। যোৱা দেওবাৰেতো ইমান পচন্দ নাহিলে, আকৌ আজি বেলেগ ঠাইত গৈ আছোঁ চাবলৈ। তো তাত পচন্দ লাগিলে আনিম আৰু গৈ আছোঁ এতিয়া বেলেগ জেগাত। ৰাস্তাৰ কাষতে ইমান ধুনীয়া ধুনীয়া মাল্টিৰ দোকান। তো গাইজ, স্কুটিৰ লগতো আহিছিলোঁ, কিন্তু অলপমান দেৰি হ'ব বুলি কৈছে। য'ত আহিছোঁ তাত অলপমান ৰখিবলৈ কৈছে। মামা আহিব বোলে, সি কেনেকৈ মিলাই থৈছে নাজানো, সি কৰি দিব। তো ওচৰতে আমাৰ ফেমিলি ঘৰ আছে, মোৰ বৰমাহঁতৰ ঘৰ। সিহঁতৰ ঘৰত আহিছোঁ এতিয়া। এইটো হয় আমাৰ বৰমাহঁতৰ ঘৰ। এতিয়া ভাত তৰকাৰী ময়ে বনাই আছোঁ। খাই যা বুলি কৈছোঁ, তেতিয়া বনাই আছোঁ আৰু খাব লাগে। তো ডিলাৰটোত আহিলোঁ। তো আহি চালোঁ কেইটামান স্কুটি। তো এইটোক পচন্দ লাগিছে আৰু আপোনালোকে কেনেকৈ লাগিছে কমেণ্ট কৰি জনাব। এইটোৱে ল'ম বুলি ভাবিছোঁ। এতিয়া দাম দৰ মিলাই লওঁ, কি হ'ব পাছত ল'ম আৰু। এই ডিলাৰত বহুত ভাল ভাল ছেকেণ্ড হেণ্ড স্কুটি বাইক আছে। কাৰোবাক ল'বলৈ আছে যদি কৈ দি আছোঁ। গহপুৰ মাগনি বুলি জেগাটোৰ নাম, আহিলেই হ'ল, ভাল পাব। আমি ইয়াৰ পৰাই লৈ আছোঁ আৰু এটা পচন্দ লাগিছে তাকে ল'ম বুলি ভাবিছোঁ। এইখিনি ইমান ঢেৰ আছে, চাব পাৰে চবেই আহি কিনি, কাক ল'ব আছে যদি। এইখিনি আৰু চব দেখাই দি আছোঁ আপোনালোকক, চাওক ভাল লাগিছে নাই। এতিয়াতো আমাক স্কুটি পচন্দ হ'ল। এনেকৈ এতিয়া চহী তহী মাৰিবলৈ দি আছে আৰু। কোনটো হয় এগ্ৰিমেণ্ট, এইটো নেকি? এনেকৈ পইচা চইচা দিলোঁ মানুহজনক। পাছত এনেকৈ কেইটামান ফটো উঠিলোঁ বাৰু। স্কুটিটো লৈ ল'লোঁ। এতিয়া তেল ভৰাব বাকী আছিলে, এইফালে দাদা ভৰাই আনি আছে। মই কোনফালে বেক কৰিব জনা নাই মোবাইল। এনেকৈ আহি থাকোঁতে বিশাল মাৰ্কেট মানে পাৰ কৰি আহিব লাগে। এনেকৈ পূজা আহি আছেতো, পূৰা সজাই থৈ দিছে। এনেকৈ আমি এতিয়া ঘৰ গৈ আছোঁ লৈ পেলাই। স্কুটিটোতো লোৱা হ'ল, এতিয়া ঘৰৰ কাৰণে মিঠাই কেইটামানো ল'ব লাগে। এতিয়া তেনেকৈ কিনিবলৈ সোমাইছোঁ আৰু ভুজিয়া চুজিয়া লৈ যাম ঘৰত। তো গাইজ, চাব পালে আপোনালোকে, মই স্কুটিটো ল'লোঁ। তো মোৰ লগত বহুত কিবাকিবি হ'ল, তাৰপাছতহে ল'ব পাৰিছোঁ। কিবাকিবি কৰ জোৰ তোৰ পৰা ঘূৰা ঘূৰি কৰি তো ফাইনেলি লৈ ল'লোঁ আৰু। ছেকেণ্ড হেণ্ডে, নতুনটো ল'ব নোৱাৰিলোঁ। যি কি নহওক ল'বতো পাৰিলোঁ। তো আপোনালোকক স্কুটিটো কেনেকৈ লাগিলে কমেণ্ট কৰি জনাবচোন। মুহাও নাই চেহেৰাটো, এনেকৈ আছে তিতা। তো বহুত কিবাকিবি হোৱাৰ পাছতহে স্কুটিটো লৈছোঁ আমি। ইয়াৰ পৰা গৈছোঁ হেলেমৰ পৰা কৈছিলে মামা মই আহিম। সি মানে বন্দবস্ত কৰি দিছিলে চাগে ক'ৰবাৰ পৰা। তাৰপাছত সি ইমান দেৰি ৰখিলোঁ 5টা পাৰ হ'ল, তাৰপাছতো অহা নাই। আকৌ নিজে ফোন কৰিলে, আজি বোলে মই যাব নোৱাৰোঁ, বেলেগ দিনাখন আহিবি। আমি কি কৰিম কি নকৰোঁ বুলি ভাবি আহি আমাৰ ইয়াতে স্কুটি ডিলাৰ যোনটো আছিলে, আগত যোনটোত গৈছিলোঁ প্ৰথমত, তাতে আকৌ গ'লোঁ। তো এটা যেনে তেনে বহুত ভাল লাগিলে, সেইটো দাম দৰ মিলাই লৈ আহিলোঁ আৰু। তো আপোনালোকক কেনেকৈ লাগিলে কমেণ্ট কৰি জনাব। নিজৰ কষ্টৰে যে কিনিছোঁ আৰু যেনে তেনে কৰি ছেকেণ্ড হেণ্ড হ'লেও, নতুন ল'ব নোৱাৰিলোঁ, তথাপিও ছেকেণ্ড হেণ্ড লৈছোঁ। তো কেনেকৈ লাগিলে আপোনালোকক জনাব। তেতিয়ালৈকে বাই বাই। কথাটো এনেকৈ হ'ল মানে, মই গৈছিলোঁ দেওবাৰে স্কুটি চাবলৈ আমাৰ ইয়াতে গহপুৰতে, মাগনি বুলি জেগা আছে তাত। তো তাত কেইটামান মানে এনেকৈ ভাল নালাগিলে স্কুটিকেইটা। তাৰপিছত আমি ভাবিলোঁ আমাৰ মামা ঘৰৰ ওচৰত বৰগাং,
তাতে আকৌ নতুন মানে ছেকেণ্ড হেণ্ড ডিলাৰ খুলিছে বুলি কৈছিলে। তো মামাক ফোন কৰিলোঁ, মামাই ক'লে মঙলবাৰে আহিবা, ময়ো যাম বুলি ক'লোঁ। তো আজি মঙলবাৰ, তো যাবলৈ ওলাইছোঁ, গ'লোঁ, কিন্তু মামাই আকৌ ফোন কৰিলে বোলে আমাৰ ঘৰত আহিব নালাগে, লেমত আহি যাবা, তাতে মই কিবা বন্দবস্ত কৰি দিছোঁ। তাত আকৌ গৈছোঁ, তাতো গৈ আৰু মামাক ফোন কৰিছোঁ, আপুনি আহিব নাই বুলি কৈছোঁ। সি কৈছে অলপমান ৰখিব লাগিব। তো আমি তাতে আমাৰ ফেমিলি মেম্বাৰৰ ঘৰ আছিলে, তাতে গৈ ৰখিলোঁ, ইমান দেৰি ৰখিলোঁ, 5টাই বাজি গ'ল। তাৰপাছত ফোন কৰিছিল নিজে যে মই বোলে আজি যাব নোৱাৰিম বুলি কৈছে। তো আমি কি কৰিম, কিনিবলৈ ওলাইছোঁ যেতিয়া দুদিন আকৌ কেনেকৈ ঘূৰি আহিম। আকৌ আমাৰ গহপুৰতে আহিলোঁ, য'ত আগত গৈছিলোঁ দেওবাৰে। তাতে গৈ এটা নতুন মানে স্কুটিটো ভাল লাগিলে, একটা এন্থৰ। তো তাতে আমি দাম দৰ মিলাই কষ্টৰে যিটো কাম কৰিছিলোঁ তাৰে পইচাৰে আমি ছেকেণ্ড হেণ্ডটোকে ল'লোঁ। এতিয়া মই বহুত ফূৰ্তি আছোঁ, ঘৰত আহি পালোঁ, মুখ চুখ ধুই মানে আৰু ফূৰ্তিটো আৰু ক'বই পৰা নাই। তো এতিয়া আপুনি স্কুটিটো কেনেকুৱা পালে আপোনালোকে কমেণ্ট কৰি জনাব। তেতিয়ালৈকে বাই। अब तुम लोग गलती से अगर नए हो तो सब्सक्राइब करो, वो जो लाल वाला बटन है उस पर अपने जीजा जी फेंक के मारो या फूफा जी, मुझे नहीं पता, बस क्लिक हो जाना चाहिए। अब मैं भी जा रहा हूं, मुझे मुठिया बेलने जाना है। बाय।